Hello guys, মোৰ লগত আছে পাৰ্টনাৰ তো আজি তহঁতৰ এটা চ্যালেঞ্জ আছে ওকে চ্যালেঞ্জটো এনেকুৱা হ'ব মানে 1 ঘন্টা সময় পুৰা 1 ঘন্টা সময়ত যদি তাৰ আগতে মানে তাৰ আগত নহয় যোনে প্ৰথম হাঁহিব হিয়া কাৰণে এটা পুৰস্কাৰ আছে আৰু যোনে লাষ্টলৈকে থাকিব তাৰ কাৰণে এটা পুৰস্কাৰ আছে ওকে যোনে হাঁহিব তাৰ কাৰণে পুৰস্কাৰটো আমি দেখুৱাই ল'ম প্ৰথম গাইস এইটো দি যোনে প্ৰথম হাঁহিব তাৰ কাৰণে আছে এইটো পুৰস্কাৰ আৰু এই চ্যালেঞ্জ হয় চ্যালেঞ্জ একসেপ্টেড আৰু যোনে লাষ্টত থাকিব তাৰ কাৰণে এটা পুৰস্কাৰ দিয়া হ'ব ওকে তো তেতিয়াহ'লে ঠিক আছে বাৰু আমি অলপ যোগাৰ কৰি লওঁ তাৰ পিছত আপোনালোকৰ লগত লগ পাই এতিয়া আমাৰ মানে আমাৰ প্লেয়াৰ মানে ৰেডি হৈ গ'ল তো এতিয়া দেখুৱাম মানে শুন এনেকুৱা হ'ব খেলটো আমাৰ 3টা ষ্টেপত ভাগ কৰিম ফিনিশিং ষ্টেপটোত হ'ব আমি পুৰস্কাৰ দিম আৰু সেকেন্ড ষ্টেপটো হ'ব প্ৰথম যোনে ওলাই যাব হা হিটো আউট হৈয়ে যাব হিটো তাৰ কাৰণে পুৰস্কাৰ এইটো আছেই হয় না তাৰপিছত দুজন থাকিব নহয় সেই দুজনক আকৌ 2 নম্বৰ ষ্টেপটোত আমি মুখামুখিকে চোৱাম ওকে ঠিক আছে সবে ৰেডি হইল হাঁহিব নালাগিব 1 ঘন্টা টাইম আছে ওকে তেতিয়াহ'লে ৰেডি 1 2 3 ষ্টাৰ্ট গো যোনে প্ৰথমে হাঁহিব দাঁত উলিয়ালেই নহ'ব 1 ঘন্টা সময় আছে ইয়াৰ মাজতে মোৰ আছে বাৰু খালি হাঁহিলে নহ'ব 1 ঘন্টা তো গাইস চাম এতিয়া আজি কোনে জলকীয়াটো খাবলৈ পায় দেই আৰু ভিডিঅ'টো চাই যদি ভাল লাগে লাইক চাইক দিবলৈ নাপাহৰিব আমি এনেকুৱা ভিডিঅ' সদায় আপলোড কৰি থাকিম তো চাওঁ হাঁহিছ নেকি কোনোবাই 1 ঘন্টা 1 hours ওকে হেৰি এদিন এনেকুৱা হ'ল দেই মানে মই গৈছোঁ হাতী এটা পিঠিত হা দাঁত ওলালে গলি ভাই দাঁত ওলালে গলি মই গৈছিলোঁ এটা হাতী পিঠিত হাতীটো এনেকুৱা হেনো নুম নাই টকলা মকলা হাঁহিলে নহ'ব হাঁহিলে নহ'ব ভাই দাঁত ওলালে গলি আৰু জলকীয়া খাব ভাবি 1 ঘন্টা এতিয়া আপোনাৰ কেই মিনিট হৈছে 2 মিনিট হৈছেহে ঠিক আছে ওকে যোনে প্ৰথম হাঁহিব মানে হাতীটো নুম নাই হৈছিলে আকৌ ঠিক আছে তাৰপিছত এটা এদিন হেৰি হ'ল হেনো দেই কাহিনী এটা মানে কৈছোঁ আৰু শুনিব মানে এটা বুঢ়া আছিলে দেই আগৰ দিনৰ বুঢ়া এনে হাত ধৰি থাকিলে নহ'ব আগৰ দিনৰ বুঢ়া এটা আছিলে বুঢ়াটো এনেকুৱা মানে আগৰ দিনতে মহ বহুত ডাঙৰ ডাঙৰ আছিলে হা সেই বুঢ়াটোৱে কি কৰে সিহঁতে মানে লগ খাই কিনে আগতে মানে মহটো পিঠিত উঠি কিনে চিকো খেলে তাচ আৰে 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 দাঁত ওলালে গলি হাঁহিছ ভাই হাঁহিছ যোনে আগে দাঁত ওলাইছে নি দাঁত ওলালে গলি তো ফাইনেলি বন্ধুসকল এতিয়া আমাৰ 2 মিনিট হৈ গৈছে চাম ইহঁতে এতিয়া 1 ঘন্টা চ্যালেঞ্জটো একসেপ্ট কৰিব পাৰে না নোৱাৰে তো মই আপোনালোকক কাটি কিনে দেখুৱাম মানে টাইমিং দি থৈ দিম আৰু তো চাবি এইটো দেখিছ নহয় এইটো লংকা তো ফাইনেলি আমাৰ মোবাইলটো অলপ হিট হৈ গৈছে কিন্তু মই অকণমান দেৰি এনেকৈ চাম কাৰণ 1 ঘণ্টাটো ৰেকৰ্ডিং কৰি থ'লে নহ'ব তো গতিকে মই এনেকৈ চাম সিহঁতক তাৰপিছত আকৌ আপোনালোকক দেখুৱাম দাঁত ওলালে দাঁত ওলালে ই হাৰিলে হাৰিলে অ'কে ই হাৰিলে বন্ধুসকল মই দেখুৱাব নোৱাৰিলোঁ তাৰপিছত ঠিক আছে তই এতিয়া তোৰ পুৰস্কাৰ উঠিয়া
উঠিয়া চিটৰ পৰা উঠিয়া ফিল্ড হ'ব তোৰ পুৰস্কাৰ আছে এতিয়া এইটো খাব লাগে তো ফাইনেলি ই পাই গ'ল এতিয়া তহঁতৰ দুটা হা কি আছে পানী খালে নহ'ব চেলেঞ্জ সি পাই গ'ল এতিয়া তহঁতি দুটা এটা বেটা এইফালে গৈ দিয়াচোন বেটা এইফালে গৈ দিয়া তহঁতি দুটা এতিয়া নেক্সট ৰান এতিয়া হাঁহি ল এতিয়া অলপমান দেৰি দিছোঁ এতিয়া হাঁহি ল যিমান হাঁহিব লাগে এতিয়া হাঁহি ল এতিয়া হাঁহি ল এতিয়া মুখামুখি দুইটা মুখামুখি চোৱা হ'ব ওচৰত এতিয়া নেক্সট ৰান আহি গ'ল আমাৰ তো ৰেডি 1 2 3 ষ্টাৰ্ট গো কি হ'ল ভাই কেনেকুৱা লাগিলে চেলেঞ্জ কেনেকুৱা পালি এতিয়া তহঁতৰ দুটা ষ্টাৰ্ট গো মুখামুখি যা হাত নহ'ব মুখামুখি যা ছেকেণ্ডটোলৈ এটা পুৰস্কাৰ আছে তাৰ থাৰ্ডটোলৈ এটা পুৰস্কাৰ চাওঁ বেটা হাতে দিয়া অকণমান ইফালে যোৱা চকুৱে হাওঁহা সিহঁতক কিল নিকিলাবি কথা কৈ মস্তি লাগিলে দেই এবাৰ যে জলিকা সেই পুৰস্কাৰ পাবি হয়নে সেইটো এনেকুৱা হ'ব এনেকুৱা এজনী হাঁহিছে এদিন দে এটা বুঢ়া আছিলে দেই আগা লেতেৰা দেই আমি গৈ আছিলোঁ যে তেতিয়া চকুৱে যা তেতিয়া যে সেই এনেকুৱা যে সেই এনেকুৱা সেই কি কয় টিকা মুচিছিলে যে পাতে ইমান লেতেৰা গোন্ধাইছিলে হয়নে লেতেৰা গোন্ধাইছিলে নাই গোন্ধাইছিলে মুখত যায় এয়া মুখত চা গুনো পুখুৰীতে লুটিয়াই আনিছিলে দেই হাতে নাচাই বুলি কি কয় এনেকুৱা হেৰি এনেকুৱা হাতুৰি আছিলে দেই তাৰপিছত উলিয়াইছিলি যদি গ'ল না গেজু কাইলৈ নহ'ব গেজু কাইলৈ গ'ল মই দেখি গ'ল তেনেহ'লে ইয়াৰ কাৰণে এটা পুৰস্কাৰটো হ'ব বেলফৈ এটা লৈ আহ পুৰা চুবাই খাব লাগিব তাৰপিছত তই হৈ যাব তই জিকিলি বাৰু ঠিক আছে ৰ এতিয়া আমাৰ পুৰস্কাৰটো লৈ আহিব এতিয়া এইটো পুৰস্কাৰ পুৰা চুবাই খা পুৰা খা দ্বিতীয় হাঁহ এইটো পুৰস্কাৰ পেলালে নহ'ব এইটো বহুত জলকীয়া খায় তো এতিয়া আমি পুৰস্কাৰটো লৈ আহিম তো ফাইনেলি আমি এতিয়া কাট হৈছে আমি পাইছ মজা তো ফাইনেলি গাইছ তো আজি আমাৰ বিজেতা হ'ল এই নামটো কি আছিলে তোৰ নমস্কাৰ মোৰ নাম শ্ৰীমতী ৰেশ্মা সোণোৱাল আচ্ছা আজি তই প্ৰথম জিকিলি আৰু নেক্সট আমাৰ এপিছ'ড যদি আপোনালোকে যদি চাই ভাল লাগিলে এটা লাইক কৰিব কমেণ্ট কৰিব আৰু সদায় এনেকুৱা এণ্টাৰটেইন আমি চেলেঞ্জ ভিডিঅ' আনি থাকিম তো চবে একেলগতে আহি যা তো টেঙা খাই আছে তই জলকীয়া খাই কেনেকুৱা লাগিলে একদম টেষ্টি
তই মানে পেলাই দিলি নি বা না পেলোৱা চুবাই দিলি অঁ ভাল জলকীয়াটো ঝাল নাই হৈছিলে বুলিহে অলপ জাল আছিলে তই আজিলৈ মানে বাই